बाक्सानि सुबानकाटायाव रायजो राजाफ्रा तामुलपुरनि जिल्लानि सोलायै बाक्सायावनो लाखिफिननांगौनि दाबिजों गोख्रोङै सोमावसारनाया सोलिगासिनो दं। तामुलपुर जिल्लानि सोलायै बाक्सा जिल्लायावनो लाखिनांगौनि थाखाय जफादं आरो सुबानकाटा ओनसोलनि रायजो राजाफ्रा दिनै सुबानकाटायाव हानजा सुरनाय हाबाफारि लानानै सोमावसारनायखौ नुनो मोन्दों। बाक्सा जिल्लानि बेन्दोङाव थानाय दमदमा जौगाखां खोन्दोखौ आसाम सोरखारा तामुलपुर जिल्लाजों सरजाबफानायखौ नुनो मोन्दोंमोन। बेजों लोगोसे बावैसो साननि सिगां आसामाव बिसायख'थि आय'गा गोबां बियाबफोरखौ सोलाय सोल' खालामनानै दाफामनाय जादों। बियाब दाफामफिननायनि उनावनो आसाम सोरखारा थांनाय 10 आगस्टआव आसामाव मोनब्रै जिल्लाखौ फिन दानानै फोसावफिननाय जायो आरो बे फोसावनायाव बाक्सा जिल्लानि बेन्दोङाव थानाय दमदमा जौगाखां खोन्दोखौबो तामुलपुर जिल्लायाव आबुङै दाजाबदेरनाय जादोंमोन। बेनिनो दमदमा जौगाखां खोन्दोनि सिङाव थानाय फारियै जफादं आरो सुबानकाटा मोननै बिसिडिसिखौबो तामुलपुर जिल्लायाव दाजाबदेरनाय जादोंमोन। बेखौनो लानानै जफादं आरो सुबानकाटा बिसिडिसिनि मोननै ओनसोलनि रायजो राजाफ्रा तामुलपुर जिल्लानि सोलायै बाक्सा जिल्लायावनो लाखिफिननांगौ होननानै सुबानकाटा दखरा एबसु आसु आसा आकसु आसुफोरजों लोगोसे बान्दो आफाद आरो गोबां आइजोफ्रा खौसे लोगो नांनानै दिनै हानजा सुरनाय हाबाफारि लानायखौ नुनो मोनो। जयै सोमावसारनायनि गेजेरजों बिथांमोनहा आसाम सोरखार आरो बिटिसि सोरखारखौ सुबानकाटा आरो जफादं बिसिडिसिखौ तामुलपुरनि सोलायै बाक्सा जिल्लाजोंनो लाखिनो नांगौ होननानै दाबि दैखांनायखौ नुनो मोनो आरो सोरखारा बिथांमोननि दाबिखौ गनायाब्ला फैगौ समाव बेनिख्रुइ गोख्रोंसिन सोमावसारनाय जागोन होननायखौबो नुनो मोनो। আজি আমাৰ প্ৰতিবাদী সমদল আমাক তামুলপুৰ জিলা নালাগে, আমাৰ যি পুৰণা সাবেক বাক্সা জিলাতে আমাক ৰাখবা লাগে। অন্তত সুবনকাটা আৰু জপাদং ভিচিডিচি এৰিয়াখিনি আমি কোনো পথে তামুলপুৰ জিলাত যাব নোৱাৰোঁ। ইতিমধ্যে আমি মুখ্যমন্ত্ৰীক যোৱা মঙলবাৰে মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তেওঁক লগ ধৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ, কাৰণ মুখ্যমন্ত্ৰী এজনক লগ ধৰাটো ইমান সহজ কথা নহয়। তথাপি আমি চেনেল লগাইছোঁ, যোৱাকালিও লগাইছোঁ। যেতিয়া আমি ছিগনেল পাম তেতিয়া দৰকাৰ হয় আমি মুখ্যমন্ত্ৰীক লগ ধৰি হ'লেও আৰু আমাৰ যিখিনি দাবী যিখিনি অসুবিধা আচলতে একেবাৰে ন্যায্য দাবী ন্যায্য অসুবিধা, গতিকে এই কথাবিলাক আমাৰ পলিটিকেল লিডাৰে বিশেষকৈ এতিয়া আমি গম পাইছোঁ ঘূৰি ঘূৰি ইয়াত কাৰো দোষ নাই, ডিচিৰো দোষ নাই, পুলিচৰো দোষ নাই, নিৰ্বাচনী আয়োগৰো দোষ নাই, কিন্তু আমাৰ লোকেল যিকেইটা পলিটিকেল লিডাৰে নিজৰ ভৱিষ্যত ব্যক্তি স্বাৰ্থ ৰক্ষাৰ কাৰণে জনসাধাৰণক একেবাৰে মষিমূৰ কৰি জনসাধাৰণৰ অসুবিধা গুৰুত্ব নিদি তেওঁলোকে স্বৈৰাচাৰী, তাৰমানে তেওঁলোকক একো কৰিব নোৱাৰে, তেওঁতো যিহেতু চৰকাৰৰ মুৰব্বী, তেনেকুৱা ধৰণে তাৰমানে গণতন্ত্ৰ একেবাৰে নাইকিয়া কৰিছে। স্বৈৰাচাৰী ডেমক্ৰেচি নকৰি একদম ৰাজতন্ত্ৰৰ দৰে তেওঁলোকে নিজৰ ইচ্ছামতে মানে নিৰ্বাচন আয়োগকো তেওঁলোকে নামানে। নহ'লে নিৰ্বাচন আয়োগে আমাক ইতিমধ্যে যোৱা 19 জুলাইত কথা দিছিল, আমাৰ ডিচি বাইদেৱেও কথা দিছিল বোলে আপোনালোকক অন্তত জপা আৰু ভিচিডিচিক মই ইলেকশ্যন কমিশ্যনাৰক কৈছোঁ, ভাল ৰিপৰ্ট দিছোঁ, আপোনালোকে থাকিব। কিন্তু কথা হৈছে ইফালে বিটিচিৰ পলিটিকেল লিডাৰ হ'ল প্ৰমোদ বড়ো, অসমৰ পলিটিকেল লিডাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। তেওঁলোকৰ ইচ্ছামতে কাৰো সুবিধা অসুবিধা ইয়াত একো নাই, খালি মুখেদিয়ে ক'ব আমি ৰাইজৰ স্বাৰ্থত অসম ৰক্ষাৰ কাৰণে অসমৰ মানে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে আমি এইবিলাখান কাম কৰিছোঁ। ঠিক আছে, কাম কৰক, কিন্তু অন্তত লোকেল প্ৰতিনিধিৰ লগত বা লোকেল ৰাইজৰ সুবিধা অসুবিধাটো চাই চিন্তি তেওঁলোকে কৰিব লাগিছিল। সেইকাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পিছত কি কৰিম, 9 তাৰিখৰ পৰা এছেম্বলি আছে, আমি এছেম্বলিক লৈ টাচ কৰাৰ কাৰণে ইতিমধ্যে যোজা কৰি আছোঁ। মুঠতে আমাক যেতিয়াক লৈ বাক্সা জিলাত নাৰাখে তেতিয়াক লৈ আমি বিভিন্ন ধৰণে কি পাম সময়ত তেনেধৰণে আন্দোলন কৰি তেওঁলোকে এটা টোপ দিছে। কিন্তু বাগানপাৰা যিটো MCLA সমষ্টি, বাগানপাৰা পৰিষদীয় সমষ্টিত উপজিল্লা দিয়াৰ কোনো মানে ক্ৰাইটেৰিয়া নাই, তাত নিমিলে। আমিও মোটামুটি ভাবিছিলোঁ কিজানি হ'বই নেকি, যিহেতু উপজিল্লা বাগানপাৰাত থাকিলে আমি নদী পাৰ হৈ যাব নালাগে সচৰাচৰ সৰু সুৰা কামৰ কাৰণে। কিন্তু এতিয়া যিটো দেখা গৈছে তাৰমানে প্ৰথমে টোপ দিছিল সাব ডিভিজন,
এতিয়া সাব ডিভিজনটো অলপতে তাৰমানে সাব ডিভিজন নোহোৱা কৰি উপজিল্লা ঘোষণা কৰিছে। এই উপজিল্লা এতিয়া আমি জানামতে গড়েশ্বৰত যাব। বাক্সা তামোলপুৰ জিলাৰ উপজিল্লা গড়েশ্বৰ সমষ্টিত যাব। গতিকে কোনো পদে ইফালে তামোলপুৰ সমষ্টি আছে, তামোলপুৰ জিলা আছে, গতিকে বাগানপাৰাটোতো বিশেষ একো নাই। এইটো আশাও আমি বাদ দিছোঁ মানে আমাক ঠগাইছে আৰু এনে মানে কথা দিছে এইখিনি। যিহেতু আমাৰ সদা তাৰমানে ক'ব লগা একো হেৰি নাই, গম পায়ে আছে। আজি নহয়, কেইদিনমান আগৰ পৰাই এই মানে আন্দোলনটো চলি আছে। আমাৰ আন্দোলনটো এয়ে হ'ল, আমি বাক্সাত আছিলোঁ, আমি বাক্সাত থাকিম, আমি তামোলপুৰত নাযাম। আৰু যদি আমাক তামোলপুৰত নেই, বাক্সাত নথয়, আমি এইখিনি আমাৰ ৰাইজ আছে, এইখিনি ৰাইজে একো নহয়, আৰু ৰাইজ আছে, আৰু আহিব, আমি ইয়াতকৈও আমি ডাঙৰ আন্দোলন কৰিম। আমি মহিলা মানুহ লগা হ'লে আমি এনেকুৱা ধৰণৰ আন্দোলন কৰিম যাতে তাৰমানে কোনো মানে মুখ্যমন্ত্ৰী ছাৰে বা প্ৰমোদ ছাৰে মানে ভাবি পাৰ পাবা নহয় আমি এনেকুৱা ডাঙৰ আন্দোলন কৰিম। আমাক সেই গতিকে আমাৰ আন্দোলনৰ মানে মূল যোনটো কাৰণ, আমি বাক্সা ডিষ্ট্ৰিক্টত থাকিব খুজিছোঁ, এইটোৱে আমাৰ দাবী। আমাক বাক্সা ডিষ্ট্ৰিক্টত ৰাখক, আমি তামোলপুৰ নাযাওঁ, বাছ আমাৰ ক'ব লগা এইখিনিয়ে। মানে আমাৰ যোন পাগলা নদী আছে, পাগলা নদী পিনেতো যোৱা আমাৰ কোনো সুবিধাই নাই মনৰে। আমাৰ ইয়াতে বাক্সাত হ'লে আমি তাৰমানে কম মানে 1 ঘণ্টা 2 ঘণ্টাত আমি অহা যোৱা কৰিব পৰা হৈছিলোঁ। এতিয়া তাৰমানে তামোলপুৰত গেলি আমি এই নদীটো যাব নোৱাৰোৱে, সম্ভৱে নহয়। আমি গেলি আমি হাঁহকাটা হয়, আমি নলবাৰী হয়, ৰঙিয়া হৈ ঘূৰি যাব লাগিব। আমি এনেকুৱা তাৰমানে মহিলাকেইটা এনেতো সদায়তে আমি যাই আছিলোঁ, কিন্তু মহিলাকেইটা আমি ইমান দূৰ 180 কিলোমিটাৰ আমি তাৰমানে তাতে যাব নোৱাৰোঁ। আগতে ইয়াতে আমি একেদিনে কিছুমান কামটো কৰিব পাৰিছিলোঁ, আমি এতিয়া তাতে হ'লে তাৰমানে তাতে কিছুমান অফিচাৰ থাকিব, নাথিব, সদায় যাম, ঘূৰি আহিম, আমি একদিনৰ কামটো আমাক বহুত দিন লাগিব। সেইকাৰণে সেই গতিকে আমি সকলোৱে তাৰমানে তাতে নাযাওঁ বুলি আমি আমাৰ এই দাবী ৰাখিছোঁ। আমাৰ দাবীটো যাতে মানি লওক, মানি নল'লে আমি মানে পাছত মানে মানি নল'লে আৰু আমি ইয়াত চাই ডাঙৰ আন্দোলন আমি কৰিম বুলি আমি হাতত মানে আমিতো এইখিনিতো একোৱে নহয়, আমি আৰু ইয়াত চাই ডাঙৰ তাৰমানে প্ৰতিবাদ কৰিম, আন্দোলন কৰিম। আমাক তাৰমানে সেই গতিকে যাতে সেইখিনি নহয়, সেই গতিকে ছাৰহাক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাক বাক্সাতে থৈ দিয়ক, আমি তামোলপুৰত নাযাওঁ। আমিতো কৈ আছোঁ, আমাক যদি বাক্সাত নথয়, আমিও ভোট বৰ্জন। আমাৰ এই অঞ্চলৰ আমাৰ জপাদং আৰু আমাৰ সুবনহটা এই অঞ্চলৰ মানুহ কোনেও নাযায় সিফালে ভোট দিবা। আমি তাৰমানে আমাৰ সেয়ে দাবী, আমাৰ দাবীটো আমাক দিয়ক আৰু তেখেতসকলে ভোটটো লওক, বাছ সেয়ে বাছ সেয়ে নাই মানে। আৰু এইটো ক'বা গেলি আৰু তেখেতসকলে চাগে মাতিবই নোৱাৰে। আমি আৰু এইকেইটা কৈ নাথাকোঁ কিছুমান কথাটো, তাৰমানে এতিয়া তেখেতসকলে কিয় মাত নিদিয়ে এইটো তেখেত হ'লে সকলোৱে জানে, মানে কিয় মাতে আৰু এইটো মানে তেখেতসকলে যিটোকে হেমন্ত মামাৰ লগত নচোৱা খাই আছে, সেইবাবে তাৰমানে তেখেতসকলে মাত দিবা নোৱাৰে। সেইকাৰণে তাৰমানে কাতিৰাম ছাৰ বা প্ৰমোদ বড়ো ছাৰত চাইও আমি হেমন্ত ছাৰকে কৈছোঁ, হেমন্ত ছাৰ আমাৰ দাবীখন আপোনালোকে মানি লওক। আমি সেইকাৰণে তাৰমানে প্ৰমোদ বড়ো ছাৰ বা কাতিৰাম ছাৰে একো ক'ব লগা একোৱেই নাই, যিটোকে তেখেতসকলে একো কৰিবই নোৱাৰে। আমি দেখাই পাই আছোঁ না, কোনো একো কৰিবই পৰা নাই। সেয়ে হয় বুজি পাব লাগে, তেখেতসকলে বুজি পায়। অন্ততঃ তেখেতসকলে একো কৰিব নোৱাৰিলেও তেখেতে যাই কিনে হেমন্ত ছাৰৰ লগত অলপ আলোচনা কৰিব লাগে, আলোচনাত বহিব লাগে, যিটোকে তেখেতসকলে বহা নাই। যিটোকে মানে কথাটো সেনেকুৱাই মানে কি কৈছে বৰদি কয় আৰু মানে सोलायनाय लाबोगोन, सोलायनाय दन होननानै थारमाने दिनै सोलायनाया बेसो जाबाय। जोंखौ बाक्सानिफ्राय तामुलपुराव दोनहैनो नागिरदों थारमाने। सोलायनाया जेबोआनो नङा, जोंनि आखायाव जेसेबां थारमाने आगोलो जोंनि आखाइ मुथायाव खायसे फिसा फिसा खामानि मावनो गोनां हानाय दंमोन, बेफोरखौ बिसोरो दाना बिथांमोना परिबर्तननि माबायाव माने बिसोरखौ हेमन्त सारनि आखायाव हरजोब्बाय। आरो दा जों नै इफोरबायदि ओंखायनो बेनो परिबर्तन, माने तामुलपुराव लांगोन, बेनो परिबर्तन। সুবনঘাটা জপাদং প্রতিবাদী সমদল আছিল। আমার প্রতিবাদী সমদলের লক্ষ্য এটাই, তার মানে আমাক যেহেতু সরকারি পক্ষ হিসাবে আমাক যে বলপূর্বকভাবে বাক্সা জেলার পর কাটি আমাক তামুলপুর জেলা দিয়ে দিলে, তার প্রতিবাদত তার মানে আজি আমার প্রতিবাদ সমদল উলাইছোঁ। আমার ইয়াত সমত 3000 মান আমার রাইজ আছে। আমাক তাৰমানে বলপূর্বক দিয়ার বাবে আমার ক্ষোভ, কিন্তু আমার কেতিয়াও সেই তামুলপুর জেলাত আমি কেতিয়াও অন্তর্ভুক্ত নহওঁ। যে আমাক যেনকে হোক, সরকার পক্ষ হোক বা আমার রাইজ পক্ষ হোক, আমি যেনকে নহ'ব কিয় কিন্তু আমি বাক্সা জিলা অন্তর্ভুক্ত হ'ম। কিন্তু সরকার সকলে এই কথাটো চিন্তা চৰ্চা কৰিব লাগিব, নহ'লে অনাগত দিনত সিহঁতে ভোটৰ লোভত সিহঁতে সুবিধা লৈ আছে, কিন্তু সেই ভোট আমি বৰ্জন কৰিবলৈ বাধ্য হৈ যাম। যাতায়াত অসুবিধা আছে। ইয়াৰ পৰা পাগলদিয়া নদী, লগতে আৰু তাতে তাৰ পৰা আৰু 2টামান নদী আছে।
একেদিনতে তাৰমানে বানপানী চব খুৱাই লৈ গ'ল তাৰ কাৰণে আৰু আমি তাত যাবলৈ তাৰমানে সক্ষম নহয় অসুবিধা বহুত অসুবিধা ইয়াৰ পৰা গ'লে আমাৰ বাগানপাৰা হয় তাৰ পৰা ধমধমা হয় নলবাৰীৰ পৰা আকৌ তামোলপুৰ যাওঁ কিবা ৰঙিয়া যাব লাগে ৰঙিয়াৰ পৰা আকৌ উত্তৰ আমি তামোলপুৰ যাব লাগিব সেইকাৰণে আমি একেবাৰে নিবনুৱা বা আমাৰ ৰাইজসকল নাজানে আছে বুঢ়া মানুহসকল আছে সেইকাৰণে আমি তামোলপুৰ কেতিয়া আমি নাযাম যদি পাৰোঁ আমাক যেনকিয়ে নহওক কিয় বাক্সা জিলাতে আমি থাকোঁ সেইটো আমাৰ প্ৰতিবাদ আছে এপছু আছে আকছু আছে সান্তালী ছাত্ৰ সন্থা আছে আমাৰ বান কমিটি আছে বহুতেই আমাৰ ছাত্ৰ সন্থাই আমি ইয়াত যোগদান কৰি আছে কিন্তু আমি সেই বস্তুতে আমি ছাকচেছ হ'ম বুলি আমাৰ ডাঙৰ এটা বিশ্বাস আছে जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक नंगौ जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो बेबायदिनो क'क्राझार सहर डन बस्क' एचएस स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 7676135188 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक